হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ আজি গৈ আছোঁ দুধনৈত, কাৰণ দুধনৈত প্ৰগ্ৰাম আছে। আৰু এতিয়া আছোঁ মই দোকানত। কাৰ দোকানত আছে আপোনালোকক দেখুৱাই আছোঁ। এয়া সত্যজিৎ দাৰ দোকানত আছোঁ। এয়া সত্যজিৎ দা। আৰু পূজাত ধামাকা হ'ব, কাৰণ পূজাৰ আয়োজন চলি আছে আৰু দাদাই পূজা দিবাৰ দোকান দিব, সেইটো কাৰণে আপোনালোকক দেখুৱাই থাকিম নে কি দাদা? দেখুৱাই থাকিম। আৰু পূজাৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব, চাই থাকিব। এইকেইটা পূজাৰ ৰেগুলাৰ ভিডিঅ' দি দিম। আৰু আজি যাম, যিহেতু ছাউণ্ড ছিষ্টেম যাব, সেইটোৰ কাৰণে আমি সকলোৱে যাম। আৰু কি হয় কি নহয় সকলোবোৰ তাতে ক'ম, আৰু গৈ থকাতে কৈ থাকিম আপোনালোকক। চ' চাই থাকিব আজি ভিডিঅ'টো। ফাইনেলি ৰেডি হৈ ল'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ, কাৰণ আমাৰ ছাউণ্ড ছিষ্টেমটো খুৰাৰ ঘৰত আছে। চ' তালৈকে যাওঁ, গোটেইখিনি বস্তু গাড়ীত লোড দিম, তাৰপিছত আমি গৈ থাকিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ঘৰৰ পৰা ওলালোঁ, যাম। এয়া হৈছে আমাৰ ছাউণ্ড ছিষ্টেমবিলাক। এতিয়া ওলোৱা নাই, এতিয়া ওলাম। গোটেইখিনি ইয়াতে আছে, ইয়াৰ পৰা গাড়ীত লোড কৰিম। আৰু এই ছাউণ্ড ছিষ্টেমটো হৈছে শংকৰ ছাউণ্ড ছিষ্টেম। ইয়াতে গোটেই হাই ল' চব আছে, 300, 400 মেচিন এইবিলাক সকলোবোৰ যাব আজি। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ক'ত যায়, ক'ত আমি ওলালোঁ যাবলৈ। আমি কি আছে সূত্ৰধাৰৰ সন্মিলন আৰু তাতে মই চাউণ্ড লৈ যাম। ছাউণ্ড ছিষ্টেম যাব ন? বেচৰমাৰী ৰাজহুৱা খেলপথাৰত আছে ন? আমি গৈ আছোঁ, আমাৰ ড্ৰাইভাৰ বিশাল। আমি আজি সোনকালে ওলাই আহিলোঁ হা বিশাল। আজি সোনকালে ওলাই আহিলোঁ, আগিয়াত ৰখি আছোঁ নেকি? আগিয়াত ৰখি আছোঁ। যাই পাওঁতে আবার ৰাতি হৈ যাব নহয়। আৰু আমি এডভান্স গৈ আছোঁ, কাৰণ গোটেই বক্সখিনি ৰেডি কৰিব লাগিব নে কি বিশাল? বক্সখিনি ৰেডি কৰিব লাগিব, আৰু গোটেই ৰাতি কাম হ'ব। আৰু বিশালে আহিব, আৰু কালি যাব দিনত, কাৰণ কালিহে প্ৰগ্ৰামটো আছে, আজি নাই। তো আজি আপোনালোকক গোটেইখিনি ছেটআপটো কৰি আপোনালোকক দেখাম একবাৰ চাউণ্ড ছিষ্টেম নহয়। আৰু আজিৰ যাত্ৰাৰ বিশালে আমাৰ ড্ৰাইভাৰ। কেতিয়াবা লাগিলে আপোনালোকে কণ্টেক্ট কৰিব, বিশালক পাব নহয় বিশাল? কণ্টেক্ট নম্বৰ দিয়া থাকিব নে কি বিশাল? আমাৰ বস্তুবিলাক নামাই আছে, বক্সবিলাক নামি আছে, নমাই আছে বক্স। বিশাল কি কবি কওক? বিশাল আহি কেনেকুৱা লাগছে কওক? ফাইনেলি আহি পালোঁ নেকি? ফাইনেলি আহি পালোঁ। কোন জেগাত আছিল অনুষ্ঠান আজি? বেছি মাৰিয়া কেনেকুৱা আহি কিনে কেনেকুৱা লাগছে কওক? আজিতো প্ৰগ্ৰাম নাই, আজি বস্তুখিনি নমাই আছে, আজি সাজাব, কালিহে আছে নহয়? হয় নাই এতিয়ালৈকে? বিস্কুট চাহ আহি পালোঁ। এখনো হৈছে মেইন গেট।
মোটামুটি এইখিনি হ'ল আমাৰ ছেটআপ ৰেডি হৈ গ'ল মাইকৰ ছেটআপ নেকি ছেটআপ ৰেডি হৈ গ'ল আৰু আমি এতিয়া বেছি দেৰি নকৰোঁ এতিয়া ৰাতি 2টাই বাজে আমি শুম এতিয়া আৰু